নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ প্ৰথম প্ৰশ্নটো হ'ল 1 নম্বৰ। পৃথিৱীৰ কোনখন দেশত মহ পোৱা নাযায়? অপশ্যনত আছে ক ফ্ৰান্স, খ জাপান, গ ভাৰত, ঘ ছৌদি আৰৱ। শুদ্ধ উত্তৰটো হ'ব ক ফ্ৰান্স। 2 নম্বৰ প্ৰশ্নটো হ'ল পৃথিৱীৰ কোনখন দেশত এটাও চিনেমা হল নাই? অপশ্যনত আছে ক ছৌদি আৰৱ, খ আফ্ৰিকা, গ ভূটান, ঘ কানাডা। শুদ্ধ উত্তৰটো হ'ব গ ভূটান। 3 নম্বৰ প্ৰশ্নটো হ'ল ভাৰতীয় ষ্টেট বেংক SBI কেতিয়া ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল? অপশ্যনত আছে ক 1947 চনত, খ 1955 চনত, গ 1960 চনত, ঘ 1950 চনত। শুদ্ধ উত্তৰটো হ'ব খ 1955 চনত। 4 নম্বৰ প্ৰশ্নটো হ'ল ভাৰতত নীতি আয়োগ কেতিয়া গঠন কৰা হৈছিল? অপশ্যনত আছে ক 2014 চনত, খ 2016 চনত, গ 2015 চনত, ঘ 2013 চনত। শুদ্ধ উত্তৰটো হ'ব গ 2015 চনত। 5 নম্বৰ প্ৰশ্নটো হ'ল পৰিকল্পনা আয়োগ কোন চনত ভংগ কৰা হৈছিল? অপশ্যনত আছে ক 1999 চনত, খ 2011 চনত, গ 2014 চনত, ঘ 2016 চনত। শুদ্ধ উত্তৰটো হ'ব গ 2014 চনত। 6 নম্বৰ প্ৰশ্নটো হ'ল 2018 চনত বিশ্বকাপ ফুটবল খেল কোনখন দেশত বিজয়ী হৈছিল? অপশ্যনত আছে ক ফ্ৰান্স, খ ক্ৰ'য়েছিয়া, গ ইটালী, ঘ ব্ৰাজিল। শুদ্ধ উত্তৰটো হ'ব ক ফ্ৰান্স। 7 নম্বৰ প্ৰশ্নটো হ'ল আটাইতকৈ টান পদাৰ্থ হ'ল? অপশ্যনত আছে ক হীৰা, খ লো, গ সোণ, ঘ প্লাষ্টিক। শুদ্ধ উত্তৰটো হ'ব ক হীৰা। 8 নম্বৰ প্ৰশ্নটো হ'ল ফেচবুক কেতিয়াৰ পৰা প্ৰচলন কৰা হৈছিল? অপশ্যনত আছে ক 1999 চনত, খ 2004 চনত, গ 2008 চনত, ঘ 2007 চনত। শুদ্ধ উত্তৰটো হ'ব খ 2004 চনত। 9 নম্বৰ প্ৰশ্নটো হ'ল SMS-ৰ সম্পূৰ্ণ অৰ্থ কি? অপশ্যনত আছে ক স্মল মেছেজ চেণ্ডিং, খ শ্বৰ্ট মেছেজ ছাৰ্ভিচ, গ শ্বৰ্ট মেছেজ চেণ্ডিং, ঘ স্মল মেছেজ ছাৰ্ভিচ। শুদ্ধ উত্তৰটো হ'ব গ শ্বৰ্ট মেছেজ চেণ্ডিং। 10 নম্বৰ প্ৰশ্নটো হ'ল পৃথিৱীৰ সৰ্বাধিক জনসংখ্যাৰ দেশ কোনখন? অপশ্যনত আছে ক আমেৰিকা, খ চীন, গ ইণ্ডোনেছিয়া, ঘ ভাৰত। শুদ্ধ উত্তৰটো হ'ব খ চীন। 11 নম্বৰ প্ৰশ্নটো হ'ল পৃথিৱীৰ ক্ষুদ্ৰতম দেশ কোনখন? অপশ্যনত আছে ক শ্ৰীলংকা, খ লেবানন, গ ভেটিকান চিটি, ঘ মাদাগাস্কাৰ। শুদ্ধ উত্তৰটো হ'ব গ ভেটিকান চিটি। 12 নম্বৰ প্ৰশ্নটো হ'ল আমেৰিকাৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল? অপশ্যনত আছে ক আব্ৰাহাম লিংকন, খ ৰুজবেল্ট, ঘ উইনষ্টন চাৰ্চিল, ঘ জৰ্জ ৱাশ্বিংটন। শুদ্ধ উত্তৰটো হ'ব ঘ জৰ্জ ৱাশ্বিংটন।
13 নম্বৰ প্ৰশ্নটো হ'ল অসমৰ প্ৰথম দেশৰ বাবে প্ৰাণ দিয়া জনৰ নাম কি? অপশ্যনত আছে ক পিয়লি ফুকন, খ মণিৰাম দেৱান, গ গণেশ ফুকন, ঘ কনকলতা। শুদ্ধ উত্তৰটো হ'ব ক পিয়লি ফুকন। 14 নম্বৰ প্ৰশ্নটো হ'ল কাগজী নোট প্ৰচলন কৰা প্ৰথম দেশখনৰ নাম কি? অপশ্যনত আছে ক ভাৰত, খ ইংলেণ্ড, গ জাৰ্মানী, ঘ চীন। শুদ্ধ উত্তৰটো হ'ব ঘ চীন। 15 নম্বৰ প্ৰশ্নটো হ'ল পৃথিৱীৰ প্ৰথম চিনেমাখনৰ নাম কি? অপশ্যনত আছে ক গডফাদাৰ, খ দি জজ ছিংগাৰ, গ মোগল-ই আজম। শুদ্ধ উত্তৰটো হ'ব খ দি জাজ ছিংগাৰ। 16 নম্বৰ প্ৰশ্নটো হ'ল 1962 চনত ব্ৰহ্মপুত্ৰ নৈৰ ওপৰত শৰাইঘাট দলং উদ্বোধন কোনে কৰিছিল? অপশ্যনত আছে ক জৱাহৰলাল নেহেৰু, খ নৰেন্দ্ৰ মোদী, গ ৰাজনাথ সিং, ঘ আলোক গোহাঁই। শুদ্ধ উত্তৰটো হ'ব ক জৱাহৰলাল নেহেৰু। 17 নম্বৰ প্ৰশ্নটো হ'ল অসম শব্দটো কিহৰ পৰা উৎপত্তি হৈছিল? অপশ্যনত আছে ক সাংস্কৃতিক শব্দৰ পৰা, খ হিন্দী শব্দৰ পৰা, গ লেটিন শব্দৰ পৰা, ঘ ওপৰৰ এটা শুদ্ধ নহয়। শুদ্ধ উত্তৰটো হ'ব ক সংস্কৃত শব্দৰ পৰা। 18 নম্বৰ প্ৰশ্নটো হ'ল পৃথিৱীৰ আটাইতকৈ বৃহত্তম নদীদ্বীপ ক'ত অৱস্থিত? অপশ্যনত আছে ক অৰুণাচল, খ মিজোৰাম, গ হাৰিয়ানা, ঘ অসম। শুদ্ধ উত্তৰটো হ'ব ঘ অসম। 19 নম্বৰ প্ৰশ্নটো হ'ল অসমৰ প্ৰথম বোলছবিখনৰ নাম কি? অপশ্যনত আছে ক জয়মতী, খ কুঁৱৰী, গ বসুন্ধৰা, ঘ হিয়া দিয়া নিয়া। শুদ্ধ উত্তৰটো হ'ব ক জয়মতী। 20 নম্বৰ প্ৰশ্নটো হ'ল অসমৰ প্ৰথম গদ্য লিখক কোন? অপশ্যনত আছে ক ভট্টদেৱ, খ ভূপেন হাজৰিকা, গ পিয়লি ফুকন, ঘ আনন্দৰাম বৰুৱা। শুদ্ধ উত্তৰটো কমেণ্ট কৰি জনাব।